নাই খুবেই ভাল লাগিল যে ইয়াত আমাৰ অঞ্চলৰ বিশিষ্ট মানে কেইজনমান ব্যক্তিয়ে মানে সেই সময়তে আজি 25 বছৰ আগত এটা ইয়াত নতুনকৈ বড় মাধ্যমৰ এটা প্ৰাইভেট স্কুল স্থাপন কৰাৰ এটা চিন্তা কৰি এই স্কুলখন স্থাপন কৰিছিলে আৰু সেই স্কুলখন এইটো স্থাপন কৰাৰ পিছত দাৰকুছি অঞ্চলৰ শিক্ষাৰ যিটো মানে পৰিৱেশ এই পৰিৱেশটো অলপ সলনি হৈছে আৰু সেই বিদ্যালয়ৰ জৰিয়তে আমাৰ অন্যান্য স্কুলৰ লগতে বহুতখিনি ছাত্ৰ ছাত্ৰীক উচ্চ শিক্ষাৰ কাৰণে ইয়াৰ পৰা মানে পঢ়াই পঠাব পাৰিছে আজি এছিষ্টেণ্ট প্ৰফেচাৰৰ পৰা আৰম্ভ কৰি বিষয়ালৈকে এই স্কুলৰ পৰা গৈ ফালে মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়া যুৱক হ'ল তেওঁলোকে আজি মানে নিজৰ ভৰিত থিয় হ'বলৈ সক্ষম হৈছে গতিকে ইয়াৰ এটা বহুত ডাঙৰ কাম আৰু এইখন স্কুলৰ মেনেজিং কমিটিৰ পৰা আৰম্ভ কৰি ইয়াৰ শিক্ষাগুৰুসকলে পুৰা মানে শিক্ষা ক্ষেত্ৰত ল'ৰা ছোৱালীক আজিৰ দিনটোত কেনেকৈ মানে আগুৱাই লৈ যাব লাগে তাত বহুতো মানে গুৰুত্ব প্ৰদান কৰি ফালে তেওঁলোকে কাম কৰি আছে তেওঁলোকে যিখিনি মানে অভিভাৱকবিলাকৰ মানে কি কয় আপোনাৰ টিউশ্যন ফিজ ৰেজিষ্ট্ৰেশ্যন ফিজ যি আছে সেইটোৱেদি স্কুলখন পৰিচালনা কৰি আহিছে গতিকে প্ৰাইভেট স্কুল এখন পৰিচালনা কৰা সেইটো ব্যক্তিগত কোনোবা ধনী মানুহৰ নহয় একেলগে মানে মিলি ফালে চলোৱা এইটো বহুত ডাঙৰ কথা আৰু আজি সেই বিদ্যালয়খন ৰূপালী জয়ন্তী উৎসৱ পালন কৰিবলৈ সক্ষম হ'ল গতিকে মই সকলো ইয়াৰ লগত জড়িত ব্যক্তিসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মই শ্ৰদ্ধাও জনাইছোঁ আমটো মই যিহেতু বিধায়ক আৰু এতিয়া বিধানসভাৰ অধ্যক্ষ হৈ আছোঁ গতিকে আহি থকা নিৰ্বাচনতো মই ইলেকশ্যন খেলিব বুলি মানুহে এনে ভাবি লৈছে আৰু এইটো স্বাভাৱিক গড়েশ্বৰত গ'লে গড়েশ্বৰৰ মানুহৰ তাত শুনিব কাৰণ মই গড়েশ্বৰ সমষ্টিৰ মানুহ তামোলপুৰ আহিলে তামোলপুৰতো শুনিব কাৰণ মই ইয়াত প্ৰাক্তন বিধায়ক আৰু ওদালগুৰি জিলা যদি পানেৰী টংলা ইফালে যদি যায় তেতিয়া তাত শুনিব কাৰণ সেইখিনি এলেকা মোৰ জাগা গতিকে মইতো ক'ৰবাত নহয় ক'ৰবাত খেলিব বুলি মানুহে ভাবিছে তাৰ কাৰণে চৰ্চাটো চলি আছে এই অঞ্চলৰ মই যিহেতু মানে চবৰ লগত এটা সম্পৰ্কটো থাকোঁ গতিকে মোক তামোলপুৰৰ মানুহেও জানে গড়েশ্বৰৰ মানুহেও জানে ভেৰগাঁৱৰ মানুহ জানে টংলাৰ মানুহে জানে আৰু সামাজিকভাৱে সদায় মই তেখেতসকলৰ লগত মানে ইয়াৰ মানুহৰ লগত সম্পৰ্কত আছোঁ সেইকাৰণে চৰ্চাটো ইলেকশ্যনৰ কাৰণে চলি আছে বাকী একো নাই এইটো এটা ৰুটিন তো নিৰ্বাচন এতিয়া মোৰ অধ্যক্ষৰ টাৰ্ম শেষ আৰু নতুন যেতিয়া মানে আপোনাৰ বিধানসভা অনুষ্ঠিত হৈ ফালে নতুন বিধায়কবিলাক আহিব তেতিয়া সেই বিধানসভা গঠন হ'ব আৰু মন্ত্ৰীসভা গঠন হ'ব গতিকে এইটো এটা প্ৰক্ৰিয়া আমাৰ গণতান্ত্ৰিক দেশৰ আমাৰ সংবিধানৰ আৰু সেই প্ৰক্ৰিয়া মতে এতিয়া ছিজনটো আহিল তো সেইটোৱে কথা চলি থাকিব নাই চবতে ভাল আজিকালি চব ৰাজনীতিক দলেতো বহি থকা নাই আজিকালি 24 ঘণ্টা চবে মানে সক্ৰিয় মানে আজিকালি ৰাজনীতি কৰাটো এটা পেচা হৈ গ'ল যিয়ে ৰাজনীতি কৰে বাকী কাম বাদ দি ফালে ৰাজনীতিয়ে কৰে গতিকে সেইটোৰ কাৰণে চবৰে সক্ৰিয় সদস্য আছে গতিকে ইলেকশ্যন আহিছে চবেই লাগি আছে এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিও পুৰা মানে লাগি আছে গতিকে চব ৰাজনীতিৰ কামটোই সেইটো নিৰ্বাচন আহিছে এতিয়া নিৰ্বাচন জিকিব লাগিলে ৰাইজৰ লগত এটা ভাল সম্পৰ্ক থাকিব লাগিব তেতিয়াহে ৰাইজৰ অভাৱ অভিযোগ বুজি পাব আৰু ৰাইজেও মানে আস্থা ল'ব পাৰিব না এইটোতো ধুনীয়া এটা আঁচনি মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে অসমৰ সকলো মহিলাক সামৰি ফালে তেওঁলোকে যাতে ঘৰত থাকি চাকৰি বাকৰি নহ'লেও কিবা এটা কৰিব পাৰে যাৰ দ্বাৰা ঘৰখনৰ উপাৰ্জন হ'ব পাৰে নিজৰ ল'ৰা ছোৱালী পঢ়োৱা তেওঁলোকৰ যত্ন লোৱাৰ ক্ষেত্ৰত সহায় হ'ব পাৰে তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰে সেই আঁচনিটো লৈছে আৰু সেই আঁচনি এতিয়া মানে তেখেতে মানে প্ৰত্যেকটা সমষ্টিত নিজে গৈ ফালে চেক প্ৰদান কৰিছে সেয়া খুবেই ভাল অকল পইচা দিয়ে নাথাকি নিজে সকলো যি হিতাধিকাৰী আছে তেওঁলোকৰ সন্মুখত তেওঁৰ সপোনৰ কথা আৰু আমি কেনেকৈ আগবাঢ়িব পাৰোঁ আমাৰ মহিলাসকলে কেনেকুৱা ধৰণৰ কাম কৰিব লাগে 10,000 টকাই দি আৰম্ভ কৰি ভৱিষ্যতত 25,000 ইয়াৰ পিছত 50,000 মানে ব্যৱস্থা কৰি দিয়াৰ এটা কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুকলিকৈ চবতে কৈ আছে মই ধন্যবাদ জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতে আঁচনি দিয়ে নাথাকি আঁচনি যিসকলে পাইছে তেওঁলোকৰ লগত মানে কি কয় আপোনাৰ ফিজিকেলি নিজে যায় তেওঁলোকৰ লগত মানে তেওঁ মানে ইণ্টাৰেকশ্যন কৰিছে আৰু তেওঁলোকক তেওঁ বুজাই কৈছে আৰু তেওঁলোকক চবকে তেওঁ মানে লগ পাইছে লগ ধৰিছে